আছিল কিন্তু দেখিছে যে বিজেপিৰ নিজৰ বুলি একো নাই ভিতৰত তেওঁলোকে সফলা কাৰণ হাজাৰ হাজাৰ কোটি টকা লোন লৈ তেওঁলোকে কামবিলাক কি কয় সুদত লৈ কামবিলাক কৰি আছে যে আমাৰ ইয়াৰ বিভিন্ন সমস্যাবিলাক আছিল যি যাৰ সম্পৰ্কত ৰাইজে বহুত দিনৰ পৰা এনেকুৱা ধৰণৰ কথাখিনি কোৱাৰ কাৰণে আগ্ৰহ কৰিছিল বিষয়খিনি জনাৰ কাৰণে সেইকাৰণে আচলতে মই জনাৰ কাৰণে আহিছিলোঁ বিশেষকৈ ৰেলৱেৰ সমস্যা হওক পানী মানে বানপানী হওক বা আমাৰ কৰ্মসূচী আদিবাসীকে আদি কৰি যিবিলাক জাতি জনগোষ্ঠীৰ সমস্যাবিলাক আছিল সেই কথাখিনি সম্পৰ্কত শেহতীয়া যিখিনি আপডেট বা তেওঁলোকৰ যিখিনি চিন্তা সেইখিনি জনাৰ কাৰণে আমি আহিছিলোঁ চাওক আমি নৱসেনা যেনেকৈ আছিল তেনেকৈ থাকিব তথাপিতো এইবাৰ ইলেকশ্যন মেইনলি দুটা হোৱা কথা আছে এটা হ'ল ৰুলিং এটা হ'ল অপজিশ্যন গতিকে ৰুলিঙৰ লগত আমাৰ কোনো সম্পৰ্ক নাই বা তেওঁলোকৰ থকাৰ কোনো কথাও নাই যিহেতু বিগত সময়খিনিত আমাৰ BTC কেন্দ্ৰিক যিখিনি সমস্যা এইখিনি আশু সমাধান আমিও বিচাৰিছিলোঁ কিন্তু সেইখিনি সমস্যা সমাধান হ'লে সমস্যাখিনি আৰু বেছি গভীৰ হৈ গৈ আছে দ্বিতীয়তে অভাৰঅল যদি আমি ভাৰতবৰ্ষৰ পৰিস্থিতি চাওঁ মূল্যবৃদ্ধিৰ পৰা ঠিক তেনে সংস্থাপনৰ সমস্যাৰ পৰা সমস্যাবিলাক আচলতে বাঢ়িয়ে গৈছে আৰু আপোনালোকে দেখিছে আজিকালি নিম্ন মধ্যবিত্ত এনেকুৱা অৱস্থা হৈ গ'ল যে তেওঁলোকে চৰকাৰৰ অলপ যি বিনামূলীয়া সা সুবিধা পায় সেইখিনিৰ ওপৰত ভৰ্তি আছে তেওঁলোকৰ নিজা কোনো আয় ইনকাম বুলি আৰু একো কথা নাই গতিকে এই পৰিস্থিতিত এইবাৰ জৰুৰী হৈছে যে 24ৰ ইলেকশ্যনত এই যাতে যিটো শাসক পক্ষ আছে তেওঁলোকক যাতে কমচে কম তেওঁলোকক ইয়াৰ পৰা বিদায় দিব পাৰি কাৰণ কিছু ক্ষেত্ৰত তেওঁলোকে মতলব টানাচাহী নিচিনা হৈছে মানে স্বেচ্ছাচাহী নিচিনা হৈছে গতিকে এওঁলোকক বিদায় দিয়া জৰুৰী আৰু আমি অলৰেডি যে অপজিশ্যনৰ লগতে আমি এটা থাৰ্ড ফ্ৰণ্ট এটা বনাই আছোঁ যে য'ত 400ৰ পৰা 500 সৰু সৰু পাৰ্টি থাকিব যাৰ এটা হ'ল ইণ্ডিয়ান ডেম'ক্ৰেটিক এলায়েন্স নাম আছে UP কেন্দ্ৰিক বা তাৰ এনেকৈ হৈছিলে ইণ্ডিয়ান ৰিজনেল পাৰ্টিজ ফ্ৰণ্ট বুলি হৈছে বিভিন্ন সৰু সৰু পাৰ্টিবিলাকলৈ আমি ভাৰতবৰ্ষৰ বিভিন্ন কোণত প্ৰায় 100টামান MP চিট খেলাৰ কাৰণে প্ৰস্তুতি চলি আছে আৰু আহি থকা যিবিলাক ৰাজস্থান মধ্যপ্ৰদেশ ছত্তীশগড় তেলেংগানা এইবিলাকৰ যিবিলাক এছেম্বলি ইলেকশ্যন আছে তাত অংশগ্ৰহণ কৰাৰ কাৰণে বিশেষকৈ GSPৰ প্ৰস্তুতি পূৰা চলি আছে গণৰক্ষা পাৰ্টি আৰু লগত সৰু সৰু পাৰ্টিবিলাক থাকিব তত কোনো সন্দেহ নাই মই আগতে কৈছোঁ যে ছুপাৰ পলিচি এইটোৱে হ'ব তাতকৈ বেলেগ একো নহয় HBPলে সমষ্টিটো ৰাখিব কিন্তু ইয়াত মানে কি কয় 3টা পক্ষ থাকিব আৰু হয়তো হাগ্ৰামাক মনোৱাৰ কাৰণে তেওঁলোকে ওদালগুৰি সমষ্টি হয়তো হ'ব পাৰে হ'লে হয়তো হাগ্ৰামাক দিম বুলি তেওঁলোকে ক'ব হয়তো হাগ্ৰামাৰ মানুহ দিব বিজেপিৰ মানে হেড খেলিব গতিকে ইয়াৰ কিমানখিনিলৈ যাব পাৰে আমাৰ হিচাপ নিকাচ আছে গতিকে আমি তাৰ কাৰণে নিশ্চিতভাৱে তৈয়াৰী আছোঁ যদি তেওঁলোকে একত্ৰিত হয় মই আদাৰ যিসকল লোক আছে তেওঁলোকে একত্ৰিত বুলি মই আশা কৰোঁ আৰু ইয়াত কমচে কম আজিৰ পৰিস্থিতিত নৱসেনাক এটা হাৰাব নোৱাৰোঁ বুলি মই ভাবোঁ এইটো কোনো আদৰ্শ কেন্দ্ৰিক মতাদৰ্শ কেন্দ্ৰিক নহয় এইটো ক্ষমতা কেন্দ্ৰিক কাৰণ ইয়াত EPPলেও ভাবে যে গোটেই যিখিনি সা সুবিধাখিনি তেওঁলোকে ল'ব বিজেপিতো এনেকুৱা বহুত মানুহ আছে যিসকলে আগতে তেনেকুৱা সোৱাদবিলাক পাই আহিছে সাধাৰণ ৰাইজতো বিজেপি হওক EPP হওক কোনো একো নাই কিন্তু নেতাবিলাকৰ হয়তো তেনেকুৱা অলপ হেৰি চলিছে মই যিটো দেখিছোঁ কিন্তু এইটো আদৰ্শ কেন্দ্ৰিক নহয় ইয়াত কোনোবাখিনি ৰাইজৰ কিবা সুবিধা সহায় হ'ব এইটো মিছা কথা কিন্তু হয়তো তেনেকুৱা লাগিলেও কিন্তু মই ভাবোঁ ওপৰত যিহেতু তেওঁলোকৰ ঠিকে আছে হয়তো ভাগ বতৰালৈ অলপ লাগিছে এইটোত কোনো এনেকুৱা ধৰণৰ চৰকাৰ মানে গেৰিব কিবা হ'ব এনেকুৱা হ'ব বুলি মই নাভাবোঁ হয় সমষ্টিৰ পুনৰ নিৰ্ধাৰণত আপোনালোকে দেখিছে যে BTC যিহেতু এটা সুকীয়া স্বায়ত্তশাসিত পৰিষদ হৈছে ইয়াত যিহেতু 2টা লোকসভা হ'ব পৰা পৰিস্থিতি আছে গতিকে যেনেকৈ কোকৰাঝাৰ সমষ্টি ভাঙি চিঙি হয়তো দৰঙলৈকে লৈ গৈছে নন BTC পাৰ্টটো কিছু কাটা গৈছে এফালৰ ভাল হৈছে প্ৰশাসনিক ফালৰ পৰা কাৰণ আগতে আমাৰ কোকৰাঝাৰ সমষ্টি 9খন ডিষ্ট্ৰিক্ট কভাৰ কৰিছিল এতিয়া কমচে কম 3খন ডিষ্ট্ৰিক্ট কভাৰ কৰিব এইটো এটা ভাল হৈছে কিন্তু আদাৰ যিটো পাৰ্টটো আছে ওদালগুৰিটো আমি ভাবোঁ ওদালগুৰিত যদি এটা সুকীয়াকৈ চিট কৰে তেতিয়াহ'লে সকলোখিনিৰ কাৰণে ভাল হ'ব আৰু ষ্ট্ৰেটেজি পলিচিৰ ক্ষেত্ৰতো ভাল হ'ব চৰকাৰ চলাৰ ক্ষেত্ৰতো ভাল হ'ব লগতে আমাৰ তামোলপুৰ সমষ্টিটো আগতে অ'পেন চিট আছিলে এতিয়া ৰিজাৰ্ভ কৰিছে আৰু এটা কথা আহিছে যে কোকৰাঝাৰ ওদালগুৰি কোনটো ৰিজাৰ্ভ হ'ব কোনটো নহ'ব ইয়াত নিশ্চিতভাৱে 2টা এটা ৰিজাৰ্ভ হ'ব এটা অ'পেন হ'ব লাগে 2টা ৰিজাৰ্ভ হ'ব নালাগে আৰু তামোলপুৰ সমষ্টি অ'পেন ৰাখি তেওঁলোকে বাকী সমষ্টি ৰিজাৰ্ভ কৰিলে ভাল হয় কাৰণ তামোলপুৰ যিহেতু আগৰ পৰা নন ৰিজাৰ্ভ হৈ আছে এইখিনি মই আশা কৰোঁ আৰু ভৱানী সমষ্টিৰ ৰাইজেও কৈছে যে আমি যদি বৰপেটা সন্নি কোকৰাঝাৰত থাকিলে ভাল কোকৰাঝাৰত 9টা সমষ্টি আছে হয় তেওঁলোকে 2টা লোকসভা কৰক কৰি কেনে তামোলপুৰ সেইফালে যাওক কথা নাই কিন্তু অ'পেন ৰাখক আৰু ইফালে যিহেতু কেৱল 9টা সমষ্টি আছে এটা সমষ্টি কমচে কম এইফালে প্লাছ কৰি দিব পাৰে ৰাইজৰ এই কথাখিনি নিশ্চিতভাৱে আমি MP হিচাপে ইলেকশ্যন কমিশ্যনক অৱগত কৰাৰ কথা আছে আৰু বিভিন্ন অসমৰ বিভিন্ন ক্ষেত্ৰত আপোনালোকে দেখিছে যে ক'ৰবাত কোনোবা নেতা সংস্থাপিত কৰাৰ কাৰণে চিট কৰা হৈছে আৰু তেওঁলোকে কৈছে যে অসমৰ মানে ৰাইজক সুৰক্ষাৰ কাৰণে কৈছে এই যিটো শ্বৰ্টকাট ৰাস্তা মই ভাবোঁ অসমৰ ৰাইজে হয়তো এইটো কাৰণে অসম আন্দোলন কৰা নাছিলে আলফা আন্দোলন কৰা নাছিলে এটা সুকীয়া এনেকুৱা ধৰণৰ বিচাৰিছিল
কিন্তু হয়তো বিজেপিয়ে এইটোকে কৌশলগতভাৱে ৰক্ষা কবচৰ নিচিনা ক'ব বিচাৰে মই ভাবোঁ এইটো প্ৰতিক্ৰিয়াটো ৰাইজৰ ভিতৰে যথেষ্ট হৈছে যেনেকৈ আপুনি ডিমৰীয়া দেখিছে ডিমৰীয়াত গোটেই ট্ৰাইবেল লোক বেছি আছে ইয়াতে হয়তো 10,000 মান SC আছে যিটো 5-6% হ'ব তেওঁলোকক মানে ৰিজাৰ্ভ কৰিছে আৰু তাত কিহৰ কাৰণে আছে আপোনালোকেও জানে যে তাত কোনোবা হয়তো নেতা সংস্থাপিত কৰিছে কৰাৰ কাৰণে কৰিছে গতিকে SC ৰিজাৰ্ভ যিবিলাকে কৰক কমচে কম 30% হ'ব লাগে য'তে কৰে বা 20% এটলিষ্ট 10% হ'ব লাগে য'ত কোনো সংখ্যাই নাই সেইটো যদি ৰিজাৰ্ভ কৰে মই ভাবোঁ সেই মানুহখিনিৰ কাৰণে অন্যায় কৰা হয় বেলেগত য'ত আছে যিহেতু SC সংখ্যা যিমান আছে সেই ৰিজাৰ্ভেশ্যনৰ ভিত্তিতে হ'ব গতিকে য'ত অলপ সংখ্যা বিচাৰে তাত কৰিলে ভাল য'ত সংখ্যা নাই তাত কেৱল কাৰোবাৰ পলিটিকেল সংস্থাপনা কৰাটো ভাল কথা নহয় আৰু মই ভাবোঁ এইবাৰ অসমৰ ৰাইজে হয়তো প্ৰথম অৱস্থাত বিজেপিৰ প্ৰতি ৰাইজৰ যথেষ্ট মোহ আছিল আগ্ৰহ আছিল কিন্তু দেখিছে যে বিজেপিৰ নিজৰ বুলি একো নাই ভিতৰৰ তেওঁলোকে ফফলা কাৰণ হাজাৰ কোটি টকাৰ লোন লৈ তেওঁলোকে কামবিলাক সুদত লৈ কামবিলাক কৰি আছে नैरोजा 23-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्क' डिग्री कलेज साफागुरिया देग्लायनिफ्राय डन बस्क' डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं चिरां जिल्लानि साफागुरियाव थानाय डन बस्क' डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड' इक'नमिक्स इंलिश एडुकेशन हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्क' डिग्री कलेज साफागुरियाव आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं जुदि फरायसाफोरा डन बस्क' डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365519559 आव थोंजों सुला लानो हागोन